হৰা কি হাবতা খাবতি হে তোমালোকৰ জীৱনৰ হাবতা হাবতি জেগা নাপালা নেকি বাপৰে বাপ বেলেগ ভাল ৰমে আহো বুলি নকলে বুকু চমে চমাই ধন্যবাদ বৰপাত্ৰৰ চেনেলটোলৈ সকলোলৈ ধন্যবাদ জনাইছোঁ আমাৰ এই চেনেলটো সুন্দৰকৈ আপোনালোকে ৰাইজে উপভোগ কৰক আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আপোনালোকে আদৰি ল'ব পুৰণি দিনত যিটো পুতলাৰ যিবিলাক আমাৰ নাটক জন্ম নোহোৱা আগত নাটক নহয় আচলতে অভিনয় পুতলাই অভিনয় দেখুওৱা হৈছিল তাৰপিছত মানৱ জীৱনলৈ মানুহে কৰিব লগা হ'ল অভিনয় মই সৰুতেই পুতলা চাইছিলোঁ গতিকে পুতলাৰ কেইটামান মুহূৰ্ত জয়মতী চিন বা কিবা চিন কেইটামান আপোনালোকলৈ আগবঢ়াই দিওঁ আৰু বহু লোকে লিখিছে যে পুতলাক অপমান কৰা হৈছে কিন্তু কিছু লিখিছে কিবা কেইজনমান ব্যক্তিয়ে কিন্তু মোৰ আশা তেখেতসকলে হয়তো গভীৰভাৱে জনা নাই যে এইটো সহজ এটা মাধ্যম নহয় পুতলাৰ দৰে নাচিবলৈ পৰাটো এটা সহজ মাধ্যম নহয় গতিকে মই তেখেতলোক অনুৰোধ জনাইছোঁ যে তেখেতলোক গভীৰভাৱে চিন্তা কৰক মই যিহেতু কামবিলাকে ছায়েন্সৰ লগত বা বিজ্ঞানসন্মতভাৱে মই কাম কেইটামান কৰোঁ গতিকে মই অকণমান আৰম্ভ কৰোঁ সকলোলৈ নমস্কাৰ জনাইছোঁ আৰম্ভ কৰিব লৈছোঁ পুতলা কেনেকৈ ৰাখি থয় তাৰ পৰা আৰম্ভ কৰোঁ জয়মতী কোনোবা চাওদাং এজন গ'ল চাওদাংজনে জয়মতীক প্ৰশ্ন উত্তৰ সুধিব গৈছে যে গিৰিয়েক ক'লৈ গ'ল সেইখিনি বাৰু পুতলাটো কেনেকৈ ওলমাই থয় কেনেকৈ নিয়ে তালৈকে আৰম্ভ কৰিছোঁ এয়া ওলমাই থৈছে পুতলাটো তাৰপিছত তেওঁ পুতলাটো ওলমাই থোৱাৰ পৰা তেওঁ ওপৰৰ যিজনে নচুৱাব তেওঁ চিজিল কৰিছে এয়া উলিয়াই লৈ আহিছে জয়মতী তোমাৰ স্বামী কথা কোৱাচোন ক'ত আছে লালুখোলা ল'ৰা ৰজা বহি আছে ৰাজসভাত তেওঁ বিচাৰি আছে কিবা এটা দায়িত্ব দিব চাগিলে এইবাৰ তোমাক জয়মতীয়ে ক'লে স্বামী কথা কেতিয়াও নকওঁ কি ক'লা স্বামী কথা নোকোৱা গতিকে স্বামী কথা ক'বই লাগিব তুমি জয়মতী এই চাওদাং মহাৰাজ এই সোনকালে হা এই জয়মতীক ৰাজসভালৈ লৈ থোৱা ৰাজসভাত গৈ লালুখোলাক চঞ্জাই দিয়াৰ পিছত আমি সকলো আজৰি হৈ যাম আৰু দেই এই লোৱা তেওঁ কাম খতম জয়মতীক আনিলে গ'ল তাৰপিছত গদা পানী আৰু কাহিনীটো এইখিনিতে সমাপ্ত ঘটিল আৰু ইয়াৰ পিছতে মানে কমেডি যে বিহু চিহু পুতলা হোৱাৰ পিছত বিহু এটা দি দিয়ে নহয় গান এটা দি দিয়ে সৰু গান এটা দিয়ে এনেকৈ ৰোমাঞ্চৰ গান এটা যেনে ধৰক গান এটা দিলে প্ৰেম ভাল পোৱা গান এটা আছে তাত মানুহটোৱে গাই আছে মানে পুতলাই গাইছে আৰু কবিতা আহাচোন বহুত দিন লগ কৰিম বুলি তোমাক লগে কৰিব পৰা নাই নহয় আজি দেওবাৰ গ'ল সোমবাৰ গ'ল মঙলবাৰ গ'ল বাৰবোৰ গৈ চেচ কিন্তু মোৰহে জীৱনৰ বাৰটো তোমাৰ ওচৰত নোলালা আৰু দেই তেনেকুৱাতে ক'লে তুমি কিন্তু ভাল কাম কৰিছা আগতে বেয়া নাপাবা তুমি সদায় থাকিবাচোন যাওঁগৈ বুলি কৈছা নেকি বাৰু তাৰপৰা ই ক'লে গানটো আৰম্ভ কৰি দিছে আৰু যাওঁ দে বুলি নকবা বেয়া লাগি যায় আহো বুলি নকলে বুকু চমে চমাই তুমি মোৰে জীৱনৰ তুমি মোৰে সপোনৰ আমি দুয়ো জনমে মৰণে বাৰু দেই বেয়া বাবা নমস্কাৰ হৰা কি হাবতা খাবতি হে তোমালোকৰ জীৱনৰ হাবতা হাবতি জেগা নাপালা নেকি বাপৰে বাপ বেলেগ ভাল ৰমেন মই নকওঁগৈ দেই কিন্তু ৰমেনে নিৰণৰ ভাল পোৱা যেন নগ'লে দেই বেটি মই কিন্তু ফাৰ্ষ্টকৈ ক'বলৈ ব্যৱস্থা কৰি আছোঁ হৰা ৰমেন এইখন ঘৰ যদি সঘনাই আহি থকা তেনেহ'লে কাইলৈ ৰাইজৰ মেল বহাটো খাটাং পুৰা খাটাং বুইছানে পুৰা খাটাং তুমি যদি এনেকৈ আহি থাকা নহয় ৰাইজৰ আগত কাইলৈ গাঁওবুঢ়াৰ আগত সমাজৰ মাজত বা চব চলিব কিন্তু দে ৰমেন বেয়া নাপাবা বাই